বটল 100 টকা ঠুঙা 50 ক'ৰ পৰা আহিছে আপোনালোক মইতো ডিব্ৰুগড় গোহাঘাটৰ পাইছে অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ আৰু 5 দিনীয়া কাৰ্যসূচীৰে তেওঁলোকে চান্দুবি উৎসৱৰ আয়োজন কৰিছে আমি আহিছোঁ বৰ্তমান চান্দুবি উৎসৱত আৰু ইয়াৰ পৰিৱেশটো আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ খুব এটা ধুনীয়া ভাল পৰিৱেশ আজি হৈছে 3 তাৰিখ জানুৱাৰীৰ আৰু এই চান্দুবি উৎসৱৰ আজি তৃতীয় দিন আমি ইয়াতে লগ পালোঁ ইয়াৰে বিশিষ্ট ব্যক্তি উমাকান্ত ছাৰক কৃষ্টি সংস্কৃতিৰ পৰা আৰম্ভ কৰি ইয়াত থলুৱা খাদ্য বিভিন্ন ধৰণৰ ইয়াত কৃষ্টি সংস্কৃতিৰ যিটো উন্নতকৰণ এই উন্নতকৰণটো যথেষ্ট ধৰণে ইয়াত হৈছে ধন্যবাদ থাকিলে আপোনাৰ আৰু নতুন বছৰ শুভেচ্ছা যাচিলোঁ আৰু আছে নীৰেণ দা তেখেতে এখন এই গ্ৰন্থ উন্মোচন কৰিছে এইবাৰ যিটো সম্ভাৱনা আছে চান্দুবিৰ এই বিষয়ে তেওঁ বহুতখিনি লিখিছে গ্ৰন্থখনত অলপ কৈ দিয়ক নীৰেণ দা তাৰমানে প্ৰায় 57টা মানে বিভিন্ন ধৰণৰ মানে সংবাদধৰ্মী প্ৰবন্ধ একলগ কৰি পেলাই মই এখন প্ৰবন্ধ সংকলন তাৰমানে ছপা কৰিছোঁ মাছৰ কিমান দাম গৰৈ মাছ 100 আৰু আছে সেইটো গৰৈ মাছ 100 আৰু কেকৰা 100 কিমান 100 কেকৰা 100 আমি লগ পালোঁ আমাৰ স্থানীয় মিৰ্জাৰ দীপ কুমাৰ আৰু উজ্জ্বল হেপী নিউ ইয়াৰ দাম কিমান এইবিলাকৰ এইটো 350 হয় এইটো 450 এনে চেল পাতিটো কেনেকুৱা চেল পাতি ভালে বেয়া কি কয় এইখন কাং মাংস পাজাৰ বুলি কয় ইয়াতে বিপণীত আনিছে এইখিনি গোটেইখিনি ৰাভা সম্প্ৰদায়ৰ না বড়ো সম্প্ৰদায়ৰ আছে বড়ো সম্প্ৰদায় আছে মুঠতে ট্ৰাইবেল গাৰো আছে বড়ো আছে ৰাভা আছে এনেকুৱা ইয়াতে চান্দুবি ফেষ্টিভেলত আমি পল্লৱৰাও লগ পালোঁ তাৰে পুৰা জুৱেলাৰী বেম্বো জুৱেলাৰী যে ন এই দোকানখন আমাৰ ইয়াতে আমাৰ গাঁৱৰ পৰা আহিছে মই নিজেও জড়িত হৈছোঁ কোনফালে আছে মানে সামগ্ৰী নিজ হাতে বনোৱা না এইবিলাক নিজ হাতে বনোৱা এইটো আছে এইবিলাক এইটো কাণফুলি ন কিমান দাম এইবিলাক এইটো আমি 50 টকা 50 টকা বিক্ৰী হয় আপোনাৰ নিজে বনোৱা এইটো নিজে বাঁহৰে না নাই এইটো গছৰ গুটি হয় এইবিলাক হয় বাঁহৰে কাপ হয়তো আমি এইটো বাঁহৰে বনোৱা হয়তো এইবিলাক যে ৰং কৰে এইবিলাক বাঁহৰে এইবিলাক গোলপাত্তা বনোৱা যায় আমি ইয়াতে চান্দুবি ফেষ্টিভেলত আমি লগ পালোঁ এখেতৰ নাম হৈছে অমূল্য ৰাভা আৰু এওঁ বাঁহ শিল্পৰ লগত জড়িত আৰু কাঠ শিল্পৰ লগত বাদ্যযন্ত্ৰৰ লগত জড়িত নমস্কাৰ আমি বকতঘৰ মই অমূল্য ৰাভা আৰু অসমীয়া থলুৱা লোকবাদ্যখিনি আমি নিজাতে নিৰ্মাণ কৰি আছোঁ আৰু বজাই আছোঁ এই লোকবাদ্যখিনি মই অসমৰ বাহিৰেও বিদেশলৈ ৰপ্তানি কৰিবৰ কাৰণে সক্ষম হৈছোঁ প্ৰথমতে চাইনালৈ মই বাহিৰ দিছিলোঁ 2018 তাৰপিছত আপোনাৰ বিভিন্ন ৰাষ্ট্ৰলৈ আমাৰ অসমীয়া শিল্পীখিনিয়ে মহৰ শিঙৰ পেঁপা গগনা বাঁহী এনেকৈ ক্ৰয় কৰি আছে চান্দুবি ফেষ্টিভেলৰ যিটো অতিথিশালা আৰু অতিথিশালাৰ ভিতৰভাগ আপোনালোক দেখুৱাম এটা খুব ধুনীয়া পৰিৱেশ এনেকৈ অপ্ৰায়ণ কৰি আছে যিবিলাক দৰ্শনাৰ্থী বা ইয়াতে আহিছে চান্দুবি ফেষ্টিভেলত তেওঁলোকে এনেকৈ অপ্ৰায়ণ কৰি আছে কি এইটো কি কয় চাউলৰ পনা অতিথিশালাত আমি উপস্থিত আছোঁ আৰু ইয়াতে লগ পালোঁ আমাৰ ইয়াৰে উপদেষ্টা দেৱজিৎ নাফা তেখেতক আমি লগ কৰি আছোঁ এতিয়া 24 বৰ্ষ চতুৰ্দশ সংখ্যক চান্দুবি উৎসৱ প্ৰথম দিনৰ পৰা আজি 3 দিন ধৰি চলিলে আমি এই চান্দুবি উৎসৱক পৰ্যটন কেলেণ্ডাৰত অন্তৰ্ভুক্ত হোৱাটো বিচাৰোঁ 1 নম্বৰ 2 নম্বৰ সুকীয়া বাজেট এটা আমাক লাগে অসম চৰকাৰ যাতে উৎসৱখন আয়োজন কৰিবৰ কাৰণে এটা বিত্তীয় পেকেজ আমাক দিয়ে লগতে সামগ্ৰিক সংবৰ্ধনৰ কাৰণে ইয়াৰ এটা সংকট এটা হৈছে চান্দুবি ৰক্ষণাবেক্ষণৰ কাৰণে সামগ্ৰিক সংবৰ্ধনৰ এটা ব্যৱস্থা কৰিলে চান্দুবি উৎসৱৰ লগতে আমি যি লক্ষ্য দিছোঁ প্ৰকৃতি সুৰক্ষা বা জনগোষ্ঠীয় কৃষ্টি সংস্কৃতি বা পাৰিপাৰ্শ্বিক পৰ্যটন এই গোটেই বিষয়টো আগবাঢ়ি যাব আপোনালোকৰ উদ্দেশ্য আছিলে যে চান্দুবিকে সংৰক্ষণ কৰা চান্দুবিৰ যিটো আপোনালোকে উৎসৱ আজি 14 বছৰ মানে পাৰ হ'ল গৰকিলে তো উদ্দেশ্যটো এইটোৱে আছিলে চান্দুবিখন সংৰক্ষণ কৰা আৰু জৈৱ বৈচিত্ৰ্য যিটো এইটো সংৰক্ষণ কৰা ফলপ্ৰসূ হৈছেনে এই 14 বছৰত এই যিটো বিষয় বাছি লৈছোঁ আমি তিনিটা বিষয় বাছি লৈছোঁ এটা হ'ল প্ৰকৃতি আৰু চান্দুবি মানে সুৰক্ষা কৰিব লাগে বা তাত থকা জৈৱ বৈচিত্ৰ্য সংৰক্ষণ কৰিব লাগে
কি চৌপাশে থকা নৃগোষ্ঠীয় কৃষ্টি সংস্কৃতিৰ মানে উদগনি জনাব লাগে আৰু তৃতীয়টো আছিলে এইখিনিক লৈ পেলাই এটা মানে পৰ্যটন উদ্যোগ হ'ব পাৰে পাৰিপাৰ্শ্বিক পৰ্যটন বা গ্ৰাম্য পৰ্যটন হ'ব পাৰে তো এই ক্ষেত্ৰত 13 বছৰৰ অভিজ্ঞতাত এইটো ক'ব লাগিব মানুহখিনি প্ৰকৃতি জৈৱ বৈচিত্ৰ্য চামডুবিক লৈ সচেতন হৈছে বা টুৰিজিমৰ ক্ষেত্ৰত মানুহৰ যিবিলাক আচৰণ প্ৰকৃতি এইবোৰ কিছু পৰিমাৰ্জন ঘটিছে আশা কৰিছোঁ আহি থকা দিনত এটা উচ্চমানৰ পৰ্যটন গঢ়ি তুলিব বা অতিথি যিবিলাক মানুহ আছে এওঁলোকে অপ্ৰায়ন কৰি আছে বাইদেউ কেনেকুৱা ভালে চলি আছে এতিয়া বৰ্তমান ভালে চলি আছে ভাল লাগছে আপোনাৰ কি কেনেকৈ অপ্ৰায়ন কৰিছে মানুহখিনিক চাহ তাহ দিছে নে চাহ তাহ দিছোঁ আৰু মানুহখিনিক শুশ্ৰূষা কৰিছোঁ আৰু আলহীখিনিক মাতা বোলা কৰিছোঁ বাকী আৰু চলি আছে এনেকুৱা